নমস্কাৰ মই ডক্টৰ স্বাগতা বৈশ্য কনসালটেন্ট হাৰথি IVF চেণ্টাৰ নলবাৰী বহুতে মোক প্ৰশ্ন কৰে যে আমি চেকআপ কৰাইছিলো আমাৰ পোৰ ওভেৰিয়ান ৰিজাৰ্ভ বুলি কৈছে বা কণীৰ সংখ্যা কম বুলি কৈছে এটা তাৰ কি সলিউশন আছে সক পোৰ ওভেৰিয়ান ৰিজাৰ্ভ বা কণীৰ সংখ্যা কম মানে এটো নহয় যে আপুনি কেতিয়াও গৰ্ভধাৰণ কৰিব নোৱাৰে আমি এটা কথা সদায় মনত ৰাখিব লাগে যে মহিলা এগৰাকীৰ কণীৰ সংখ্যা বয়সৰ লগত কমি আহে যেতিয়া এটি কন্যা শিশু জন্ম পায় তেওঁলোকৰ তেতিয়া কণীৰ সংখ্যা প্ৰায় 3 মিলিয়ন থাকে আৰু বয়সৰ লগত এই কণীৰ সংখ্যা কমি আহে আৰু এই 3 মিলিয়নৰ ভিতৰত মাত্ৰ 300 বা 400টা এগহে অভিউলেট হয় আৰু দেখা গৈছে যে 35 বছৰৰ পিছত মহিলাগৰাকীৰ এগ কাউন্ট বা কণীৰ সংখ্যা কমি আহে আৰু 40 বছৰ বয়সৰ পিছত খুব ৰেপিডলি এগ কাউন্ট কমি যায় এটা কণী কমাৰ কাৰণসমূহ কি হ'ব পাৰে যেহেতু মই কৈছো এক নম্বৰ কাৰণটো হ'ল মহিলাগৰাকীৰ বয়স এজটো সকলোতকৈ ইম্পৰ্টেন্ট ফ্যাক্টৰ মহিলা এগৰাকীৰ এগ বা কণীৰ সংখ্যা আৰু তাৰ কোৱালিটি নিৰ্ভৰ কৰাৰ ওপৰত 2 নম্বৰ কথাটো হ'ল যদি মহিলাগৰাকীৰ কোনো ধৰণৰ বেমাৰ আছে যেনে এন্ডোমেট্ৰিয়াইটিছ বা চকলেট সিস্ট এন্ডোমেট্ৰিয়াইটিছ থাকিলেও কণীৰ সংখ্যা বয়সতকৈ আগতে কমি যাব পাৰে যদি মহিলাগৰাকীৰ আগতে কোনো ধৰণৰ ট্ৰিটমেন্ট হৈছে যেনে ক্যান্সাৰৰ ট্ৰিটমেন্ট য'ত কেমোথেৰাপি দিয়া হয় ৰেডিঅ'থেৰাপি দিয়া হয় তেওঁলোকৰো কণীৰ সংখ্যা কমি যোৱাৰ সম্ভাৱনা থাকে আৰু আজিকালি দেখা গৈছে যে কিছুমান আনএক্সপ্লেইনড কাৰণৰ বাবেও কম বয়সতে মহিলাসকলৰ কণীৰ সংখ্যা কমি যাব পাৰে এতিয়া ইয়াৰ চিকিৎসা কি যদি আপোনাৰ বয়স 25 বা 30তকৈ তলত তেতিয়া হলে আপুনি এগ কাউন্ট কম থাকিলেও এটা বা দুটা ন্যাচাৰাল সাইকেল চেষ্টা কৰি চাব পাৰে বা সাধাৰণ ওভুলেশন ইন্ডাকশন কণী ওভুলেট হোৱা মেডিসিন খাই পেলাই প্ৰেগনেন্সিৰ কাৰণে ট্ৰাই কৰিব পাৰে আৰু তাত যদি সাকসেসফুল নহয় এটা বা দুটা সাইকেল IUI কৰি চাব পাৰে কিন্তু যদি আপোনাৰ বয়স 35 বা 35ৰ আশে-পাশে বা 35ৰ পৰা 40ৰ ভিতৰত তেতিয়া হলে চিকিৎসা লোৱাত দেৰি কৰিব নালাগে আৰু IUI এটা বা দুটা সাইকেল ট্ৰাই কৰি যদি আপুনি প্ৰেগনেন্ট হ'ব পৰা নাই তেতিয়া হলে সোনকালে IVF ৰ কথা ভাবিব লাগে কিন্তু যদি আপোনাৰ বয়স 40 বছৰৰ ওপৰত হৈছে আৰু কণীৰ সংখ্যা কম তেতিয়া হলে IVF কৰা বেটাৰ আৰু কিছু সংখ্যক মহিলাৰ কণীৰ সংখ্যা বহুত কম থাকিব পাৰে তেওঁলোকক হয়তো ডোনাৰ এগ লোৱাৰ দৰকাৰ হ'ব পাৰে এটা কণীৰ সংখ্যাটো আমি কিদৰে গম পাম তাৰ বাবে দুটা পৰীক্ষা আছে এটা হ'ল AMH বা এন্টি মুলাৰিয়ান হৰমোন যিয়ে আমাক মহিলাগৰাকীৰ কণীৰ সংখ্যাৰ বিষয়ে কয় আৰু 2 নম্বৰটো হ'ল ট্ৰান্সভেজাইনেল আল্ট্ৰাসাউণ্ড য'ত আমি মহিলাগৰাকীৰ এন্ট্ৰেল ফলিকুলাৰ কাউন্ট চাব পাৰো আমি আপোনালোকক জনাবলৈ সুখী হৈছো যে হাৰথি IVF কেন্দ্ৰত আমি তেনেকুৱা বহুতো দাম্পত্যিক সুখৰ হাঁহি দিবলৈ সক্ষম হৈছো আজি আহকচোন শুনো তেনে এগৰাকী দাম্পত্যৰ মনৰ কথা নমস্কাৰ মই বাস্কা ডিস্ট্ৰিক্টৰ পৰা আহিছো বিয়া হোৱা মোৰ 3 বছৰ হৈছিল আমি সন্তানতাত বহি আছিলো পিছে বেলেগ ডক্টৰক আমি দেখালো লো ইমেজ আছিল মোৰ মিছেছৰ লো ইমেজ হৈছিল হোৱাৰ পিছত আমি সন্তানহীনতাত বহি থকাৰ কাৰণে ডক্টৰে ডোনাৰ এগৰ কথা ক'লে আমি ডোনাৰ একটো আমি নকৰিলো পিছে নিজৰ এগেদি আমি সন্তান লাভ কৰিব বুলি বিচাৰিছিলো তাৰ পিছত আমি নলবাৰী হাৰথি হস্পিটেল IVF চেণ্টাৰ লৈ আহিলো তাৰ পিছত ডক্টৰ স্বাগতা বৈশ্য বাইদেউ লগ পালো তেখেতে আমাক এই বিৱৰণটো ভালদৰে বুজাই দিলাক যে নিজৰ এগ্ৰি কৰিব পাৰিব বুলি বাইদেউ আমাক পৰামৰ্শ দিলে বাইদেউ পৰামৰ্শ অনুযায়ী আমি 9 মাহ ট্ৰিটমেণ্ট চলালো তাৰ পিছত আমাৰ সুস্থ সন্তান লাভ কৰিবলৈ সক্ষম হলো আৰু আজি আমি সুস্থ সন্তান ঘৰলৈ লৈ যাব ওলাইছো যোৱা পৰহি আমি ইয়াতে এডমিট কৰিলো তাৰ পিছত ইয়াতে থকা যে কৰ্মচাৰী আছে নাৰ্ছ বাইদেউ ডক্টৰ সুইপাৰ সকলো কৰ্মচাৰী ইয়াতে আমাক ভালদৰে পৰামৰ্শ দিলে যিখিনি আমি কষ্ট পাওঁ সকলো আমি কথা ক'লো ভালদৰে সুন্দৰকৈ বুজাই দিলে তাৰ পিছত আমাক কোনো অসুবিধা হোৱা নাই যিকোনো সময় যিকোনো সময়তো যিকোনো টাইম ৰাতি দিন ৰাতি কোনো ভাবি আমাক
নাভাবাকৈ আমাৰ লগত আহিলে আমি যিহেতু যথেষ্ট সুখী আছোঁ তেখেতৰ পৰা আমালোকক যিমান সহায় বিচাৰিছোঁ তাৰ পৰা আমি বেছিয়ে পালোঁ ইমান হ'ব বুলি নাভাবিছিলোঁ কিন্তু যিমান ভাবিছোঁ তাৰ পৰা বহুত মৰমো পালোঁ সুবিধাও পালোঁ কিন্তু কোনো কষ্ট নোপোৱাকৈ আমি বহুত সুন্দৰকৈ বহিব পালোঁ ইয়াতে আৰু ট্ৰিটমেণ্ট ভালদৰে চলিল ডক্টৰ মেডাম বাইদেউ যিমান আছে ডক্টৰ বাইদেউ হাৰতি হস্পিটেলত আমাক সকলোৱে সুন্দৰভাৱে বুজাই দিলাক আৰু সুন্দৰভাৱে ট্ৰিটমেণ্ট কৰিলাক আজি আমি অত্যন্ত সুখী নিজৰ সুস্থ সন্তান ঘৰলৈ লৈ যাব পাৰিছোঁ 9 মাহ ট্ৰিটমেণ্ট হোৱাৰ পিছত IVF চেণ্টাৰৰ সাৰথী মেডিকেল IVF চেণ্টাৰ ডক্টৰ স্বাগতা বৈশ্য ডাঙৰীয়ানীৰ ডাঙৰ কাৰ্যকালত আমি বহুত সুখ লাভ কৰিলোঁ ল' MH হোৱাৰ পিছতো ট্ৰিটমেণ্ট কৰাৰ ফলত আমি সুস্থ সন্তান লাভ কৰিব সক্ষম হ'লোঁ আৰু সাৰথী হস্পিটেলৰ মেডিকেল সকলো কৰ্মীসকলক ডক্টৰ স্বাগতা বৈশ্যক আমি ধন্যবাদ দিছোঁ